আজি হৈছে বেটাৰ বাৰ্থডে অৱশ্যে হৈ গ'ল বেটাৰ বাৰ্থডে আছিলে 18 ডিচেম্বৰত মানে মোৰ গা বেয়া হৈ থকাৰ কাৰণে মই একেবাৰে ভিডিঅ' দিব পৰা নাই সেইটো কাৰণে ভিডিঅ'টো বহুত লেটকৈ দিছোঁ আৰু বাৰ্থডে বুলি বৰ বিশেষ আয়োজন কৰা নাই ঘৰতে সৰু সুৰাকৈ পাতিছোঁ এয়া বেলুন ফুলাই আছে মাহীয়েকৰ লগত আৰু মমাইক আৰু এনায়েকৰ লগত নিজৰ বাৰ্থডে প্ৰস্তুতি নিজে কৰাত ব্যস্ত এয়া হৈছে আমাৰ বা জেঠাই ছোৱালী বা আৰু ইয়াত বাহিৰত অকণমান ভিতৰত মানে আমাৰ জায়গাটো অকণমান কম সেইটো কাৰণে বাহিৰতে চকী লগাই দিয়া হৈছে এয়া মিষ্টাৰে কৰি আছে বাৰু আৰু এজন আছিলে ময়ো এতিয়া কামত ইমানেই ব্যস্ত হৈ আছোঁ ইমান লেতেৰাকৈ আছোঁ দেখিছেনে বাৰু মই এয়া ভিতৰত বনাইছিলোঁ বাদাম পাপৰ সেয়া ফ্ৰাই কৰি আছিলোঁ এয়া দেখিছেনে এয়া হৈছে মোৰ জেঠাই ছোৱালী বা মানে টুটুবা আৰু বনাইছিলোঁ ক্ষীৰ আৰু বনাইছিলোঁ মই ইয়াত চিলি ফিছ আৰু বাকীকেইটা যি আইটেম আছিল সেইকেইটা বাহিৰতে বনাইছিলে মিষ্টাৰে বনাইছিলে আৰু ইয়াত আমাৰ আজি হৈছে কেক দুটা কাৰণ এবাৰ বাৰ্থডে এবাৰ বুলি নহয় প্ৰতিবাৰে আমাৰ বাৰ্থডে একদম দুজনৰ হয় মোৰ ল'ৰাটোৰো বাৰ্থডে হৈছে আৰু আমাৰ ওপৰত ভাড়া থাকে ৰুবিবা বুলি কওঁ তেখেতৰো বাৰ্থডে একে দিনাখনে পৰে সেইটো কাৰণে আমি দিনৰ সাজটো মানে দিনত বাৰ্থডেটো খালোঁ বাহঁতৰ তাত আৰু এতিয়া ৰাতি বাৰ্থডেটো হৈছে আমাৰ ঘৰত আৰু ইয়াত তেওঁলোকৰ ফ্ৰেণ্ড আহিছে তেওঁলোককো অকণমান দেখাই দিছোঁ এয়া কুণালৰ ফ্ৰেণ্ড এতিয়া সকলোৱে বহি কথা পতাত ব্যস্ত যিহেতু কুণালৰ ফ্ৰেণ্ড আহিছে স্কুল ফ্ৰেণ্ড আহিছে আৰু তেওঁলোকৰ কথা শেষেই নহয় পুৰা কথা পতাত ব্যস্ত হৈ আছে আৰু তেওঁলোকক অকণমান খানা খোৱা ভিডিঅ' মই অকণমান কৰিলোঁ পিছে বৰ বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ আমাৰ ঘৰত মানুহ খুব কম সেইটো কাৰণে মই বহুত ব্যস্ত হৈ থাকিবলগীয়া হয় কিবা এটা পাতিলে মোবাইল ল'বলৈকে মই একদম সময় নাপাওঁ আৰু এয়া হৈছে একদম লাষ্ট ফিনিচিঙত মৰা বিহু আপোনাকো দেখুৱাই দিছোঁ দেই